আজি মই বনাবলৈ ওলাইছোঁ বছৰৰ প্ৰথম সাজ ঢেকীয়া শাক, ঔটেঙা, বিলাহীৰ লগত মাছৰ আঞ্জা। এয়া বিলাহী ল'লোঁ, এটা ঔটেঙা ঢেকীয়া কেইটামান লৈ ল'লোঁ। এয়া মাছ কিচকল। কালি মাছ এটা আনিছিলে, সেই কিচকলকো আজি থৈ বনাম বুলি ভাবিলোঁ। ঢেকীয়া বাচি আছোঁ, ঢেকীয়া শাকৰ লগত বনাম। এয়া ঢেকীয়াখিনি বাছি লৈছোঁ প্ৰথমে, যিহেতু পোক চোক ধেৰ অনৈক্য বস্তু থাকিব পাৰে, সেইকাৰণে আমি সদায় ঢেকীয়া বাছি ল'ব লাগে। বাছি ল'লোঁ, বাছি লোৱাৰ পিছত এয়া ধুই কাটিলোঁ। বিলাহী আৰু ঔটেঙা মই লগত দি দিছোঁ। এই মাছ কিচকল কেৰাহীখন পাতিলোঁ, তাত অকণমান জোখ অনুসৰি তেল দি দিলোঁ। তেলখিনি পকিব দিছোঁ। তাৰপিছত মই মাছ কিচকল, যিহেতু দুটা মানুহে দুচকল মাছ মই কেৰাহীখিনি দি দিছোঁ। মাছ কিচকল বেছি ফ্ৰাই নকৰোঁ, যিহেতু বেছি ফ্ৰাই কৰিলে মাছ কিচকল সোৱাদটো কমি যায়। সদায় আঞ্জাত বনোৱা মাছ বেছি ফ্ৰাই কৰিব নালাগে, আধা ফ্ৰাই কৰি আঞ্জাত দিব লাগে, তেতিয়া মাছৰ সোৱাদটো ৰসটো আহে। সেইকাৰণে মই অকণমান ভাজি লৈছোঁ। আৰু এইডোখৰতে ভিডিঅ'টো কৰা অকণমান গণ্ডগোল হয়, কাৰণ মোৰ এটা হাতে মোবাইল, এটা হাতে বনাব দিগদাৰ। সেইকাৰণে মাছ কিছুমান মই কাঢ়ি ল'লোঁ, উঠাই লৈছোঁ অকণমান ভাজি লৈ। চাই থাকক, মাছবোৰ উঠাই লৈছোঁ। উঠাই লোৱাৰ পিছত একেখিনি মাছবোৰহে তেলতে আমি দুটামান মিঠি গুটি দি দিছোঁ। যিহেতু টেঙাৰ লগত পিঁয়াজ নহৰু আদি এইবিলাক মেছ নকৰোঁ, আগৰ ভিডিঅ'টো কৈছিলোঁ, দি দিছোঁ। মিঠিখিনি পকিব দিছোঁ, ক'লা হ'ব দিছোঁ। তাৰপিছত মই এইখিনি দি দিম। অকণমান ক'লা হোৱাৰ পিছত ক'লা হৈ লওক। তাৰপিছত মই এতিয়া হালধি এচামুচ তাত দিছোঁ, আধা চামুচ দিছোঁ হালধি। মই তেলতে দিছোঁ হালধিটো, আপোনালোকে ইচ্ছা কৰিলে ভাজি বহোৱাৰ পিছত দিব পাৰে। এয়া মই ভাজিখিনি দি দিছোঁ। এতিয়া ভাজিখিনি সকলো চব মই যি দিছোঁ তাতে একেলগতে বাকি দিছোঁ, কাৰণ ঔটেঙাটো সিজিবলৈ অকণমান টাইম লাগে। মই জোখ নিমখ দি দিছোঁ। আগতে কৈছোঁ নিমখ মোৰ হাতে দিলেহে অনুমানটো পাওঁ। সকলোবোৰ দি দিছোঁ, মিক্স কৰি এতিয়া এবাৰ লৰাই দিছোঁ। কাৰণ ঔটেঙাটো অকণমান সিজিবলৈ দেৰি লাগে কাৰণে মই লগতে দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পাছতো দিব পাৰে। মোৰ মতে লগত দি দিয়াটো ভাল, কাৰণ সিজাটো অকণমান দেৰি হয়। সেইখিনি মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত আৰু ভাজি আছোঁ। ভাজি থাকিব লাগিব, কাৰণ যেতিয়ালৈকে ঢেকীয়াটো অকণমান মৰহি যোৱাৰ নিচিনা নহয়, তেতিয়ালৈকে আমি পানী দিব নোৱাৰোঁ। এয়া ঢেকীয়াটো অকণমান মৰহি গৈছে, অকণমান জাষ্ট পানী দি দিছোঁ যাতে সিজে বস্তুটো, ঔটেঙাটো অকণমান ৰসটো ওলায়। পানী অকণমান দিছোঁ, দি অকণমান দি ঢাকি থ'ম। তাৰপিছত অকণমান লৰাই দিছোঁ। পানী এতিয়া দিছোঁ সৰহকৈ অকণমান। পানী দি দিছোঁ। মই ঢকাটো ক্লিপটো মই দিব নহ'লে দি দিছোঁ পানীখিনি। বেছি পানী নিদিওঁ, জোখ অনুসৰি, কাৰণ আমাৰ দুটা মানুহহে। দুটা মানুহৰ কাৰণে যিমানটো পানী লাগে সিমানটো পানী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কম বা বেছিও দিব পাৰে। মাছ কিচকল দি দিছোঁ। প্ৰথমে দেখিবলৈ পানী নিচিনা লাগে, আৰু টেঙা জোল ডাঠ খাই ভাল নালাগে, অকণমান পানী হ'লে খাই ভাল লাগে। এয়া মাছ কিচকল মই তাত দি দিছোঁ। এতিয়া উতলটো আহিব দিছোঁ। ঢাকি দিয়াটো মই নেদেখালোঁ, মই ক্লিপটো এডিট কৰি দিছোঁ, কাৰণ ল'ৰাই মোক কান্দিছিলে। এয়া মাছ কিচকল তাত দি দিছোঁ, উতলটো আহিবলৈ দিছোঁ। এয়া উতল আহিছে, মাছৰ ৰসটো ওলাব লাহে লাহে অকণমান কমি গৈছে পানীটো। ঠিকে আছে ইমানতে। এয়া মাছৰ আঞ্জাৰ জোল আমাৰ হৈ গৈছে। আপোনালোকে এনেকৈ খাব পাৰে, ঔটেঙা, বিলাহী আৰু টেঙা আঞ্জা কৰি মাছৰ সৈতে। খুব খাই ভাল লাগে। অসমীয়া সমাজৰ প্ৰিয় খাদ্য ঢেকীয়া, ঔটেঙা, মাছ। আপোনালোকে ট্ৰাই কৰি চাব।